এয়া মই পনীৰ বনাবৰ বাবে 1 লিটাৰ গাখীৰ জুখি লৈ ল'লোঁ আৰু লগতে এটা নেমু লৈ লৈছোঁ। পনীৰ বনাবৰ বাবে সাধাৰণতে গাখীৰ আৰু নেমু এই দুটা বস্তুৰে প্ৰয়োজন হয়। এতিয়া মই গাখীৰখিনি গৰম হ'বৰ বাবে গেছত দি দিলোঁ। যেতিয়ালৈকে গাখীৰ উতল নাহে তেতিয়ালৈকে আপোনালোকে গৰম কৰি ল'ব। গাখীৰখিনি গৰম হোৱালে মই এতিয়া নেমুটো ফালি ল'লোঁ। নেমুটো ফালি এতিয়া এই নেমুৰ এফাল ৰস উলিয়াই ল'ম। এয়া নেমুখিনি চেপি ল'লোঁ। এতিয়া নেমুখিনি এনেদৰে নিদি চেকনিৰ সৈতে আপোনালোকে চেকি ল'ব। যিহেতু ইয়াত মই চেপি দিওঁতে জিমবিলাক আছে, সেইবাবে চেকনিখনৰ সৈতে চেকি লৈছোঁ। চেকনিখনতে এই জিমবিলাক থাকি গৈছে আৰু ৰসবিলাক এনেদৰে পাৰ হৈ গৈছে। গাখীৰ এয়া গৰম হৈছে। গেছটো আপোনালোকে কমাই ল'ব, নহ'লে গেছ বঢ়াই ল'লে গাখীৰ ওফন্দি আহিব পাৰে। যেতিয়ালৈ উতলটো আহিব তেতিয়ালৈকে গৰম হ'বলৈ দিব। এয়া চাওক, গাখীৰৰ উতল আহি গৈছে। এতিয়া এনেদৰে উতলি আছে। অলপ সময় উতলিবলৈ দিব। উতলাৰ পাছত এয়া মই নেমু চেকনিৰ সৈতে চেকি থৈছিলোঁ। এতিয়া গেছটো অকণমান বঢ়াই ল'ব। বঢ়াই এনেদৰে গাখীৰবিলাক উতলি থাকিব আৰু নেমু দি দিব। এতিয়া আপোনালোকে নেমু দি দিয়াৰ লগে লগে গাখীৰ উতলাটো ওফন্দি অহাটো কমি যাব। নেমু দি দিয়াৰ লগে লগে গাখীৰবিলাক ফাটি গ'ল। এতিয়া হৈ গ'ল। গেছটো অফ কৰি দিব। গেছটো অফ কৰি এতিয়া এনেকৈ ঢাকি মই এয়া এনেকৈ বাঁহৰ খৰাহী বা আপোনালোকে ফুটা থকা কিবা খৰাহীত ওপৰত এনেকৈ পাতলা কাপোৰ এখন পাৰি ল'ব আৰু এতিয়া এই কাপোৰখনৰ ওপৰত এতিয়া এইটো ঠাণ্ডা অলপ কাঢ়ি হোৱাৰ পাছত ঠাণ্ডা পানী দি দিব। তেতিয়া এই পানীয়ে টেঙাটো যোৱাই দিব। এতিয়া এই বস্তুটো এনেদৰে গোটাই এইটো গৰম হৈ থাকিব। আপোনালোকে লাহে লাহেকৈ এনেকৈ চেপি দিব। এনেদৰে যিমান পাৰে আপোনালোকে হেঁচা দি লাহেকৈ কাপোৰখন কোমলকৈ ল'ব। যিহেতু গৰম, লাহেকৈ এনেকৈ তলেদি হেঁচিব। এতিয়া এনেকৈ অলপ হেঁচা দি ইয়াৰ ওপৰত গধুৰ বস্তু প্ৰায় 1 ঘণ্টামান সময় আপোনালোকে ৰাখি দিব। মই গধুৰ হ'বৰ বাবে এইটোত পানী দি এইটো এনেদৰে ওপৰত 1 ঘণ্টা বা 1.5 ঘণ্টা সময় ৰাখি দিব। এয়া মই তেনেকৈ ৰখাৰ পাছত এয়া অলপ পিচকৈ কাটি ল'লোঁ আৰু এয়া এনেকৈ কাটি দিছোঁ। আপোনালোকে এনেকৈ পিচকৈ কটাৰ আগতেও বা পাছতো ফ্ৰিজত ৰাখিব পাৰে। মই এতিয়া এনেকৈ কাটি ল'ম। কটাৰ পাছত এনেকৈ ৰাখি দিম আৰু আজি এনেদৰে পনীৰ বনালোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু লগতে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তেতিয়া আজিলৈ আহোঁ।